এই মুহূৰ্তত এটা আপোনালোকক দুখবৰ দিবলৈ ওলাইছোঁ। জনপ্ৰিয় কণ্ঠশিল্পী তথা সকলোৰে মৰমৰ শিল্পীগৰাকী আৰু আমাৰ মাজত নাই। এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যুবৰণ কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। জানিব পৰা মতে বিপৰীত দিশৰ পৰা অহা এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে কণ্ঠশিল্পীগৰাকীৰ বাহনখনত, যাৰ ফলত ঘটনাস্থলীতে মৃত্যু ঘটে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী niravair সিঙৰ। এলবামৰ তেৰেবিনা শীৰ্ষক গীতটিৰ জৰিয়তে সমগ্ৰ দেশবাসীৰ মৰম বুটলিবলৈ সক্ষম হৈছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। কণ্ঠশিল্পীগৰাকীৰ অকাল মৃত্যুৱে সমগ্ৰ দেশবাসীক মৰ্মাহত কৰিছে আৰু শেষত কণ্ঠশিল্পীগৰাকীৰ বিদেশী আত্মা চিৰশান্তি লাভ কৰে যেন।